নমস্কাৰ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিপুল ডেকা। আজি মই আহিছো টোকনকাটাৰ অঞ্চলৰ অৰ্থাৎ টোকনকাটাৰ ওচৰৰ লিচুতলৰ সুবাৰ এখন অন্নপ্ৰাশন খাবলৈ। অন্নপ্ৰাশনৰ কাম-কাজবিলাক ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে, তথাপিও আজি দেৰিকৈ আহি সৰুকৈ ভিডিঅ' এটা বনাই দিম বুলি ভাবিছো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক অন্নপ্ৰাশনৰ সৰু ভিডিঅ' কিছুমান দেখুৱাবলৈ চেষ্টা কৰিম। অন্নপ্ৰাশনৰ কিছু দৃশ্য এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। গতিকে অকণো পলম নকৰি আজি ভিডিঅ'টো উপভোগ কৰোঁ আহক। আজি মই আহিছোঁ টোকনকাটা অঞ্চলত অন্নপ্ৰাশন খাবলৈ। টোকনকাটাৰ লিচুতল চুবাত আজি সৰুকৈ এখন অন্নপ্ৰাশন পতা হৈছে। অন্নপ্ৰাশনৰ কিছু দৃশ্য এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। অন্নপ্ৰাশনত অহা যথেষ্টখিনি পলম হ'ল যদিও আপোনালোকক যিমান পাৰোঁ সিমান আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। কাজলি জপা দুচকুৰ পতাত ধেমালি চলে ৰে কৰে নুতি পচি নিচুকনি জুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগানতে আউজিলে হিৰদ ভাগেনে চিকুনে টোপনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা উন্মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধে ৰন্ধে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় পিছনিতেৰা বিহল চঞ্চল বন্ধ কোঠালি যেনেতি দাবানল উমি উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক